শোভাযাত্ৰা উপসমিতি স্বেচ্ছাসেৱক কমিটি সম্পূৰ্ণ পথটো সুৰক্ষিত কৰি ৰখাৰ লগতে মঞ্চৰ পিছফালে থকা দেখাবলৈ চেষ্টা কৰিম উদ্যোগিকাই আজি অন্তিম দিন য'ত ভিটাকাটি আমাৰ ইয়াত প্ৰৱেশ কৰিব সেই কামখিনি সম্পূৰ্ণ এতিয়া ইতিমধ্যে মুকলি কৰি ৰাখিবৰ কাৰণে বৰষুণ যদিও কোনো ৰাইজ ইয়াৰ পৰা আঁতৰি যোৱা নাই। আপুনি দেখিছে লাখ লাখ মানুহ ইয়াতে উপস্থিত হৈছে। ইমান বেয়া এটা বতৰতো ৰাইজে মানুহ ইমান উপস্থিত হৈছে। আপোনাৰ চাওক গোটেই ফিল্ডখনত কোনো ধৰণৰ জেগা নাই। এতিয়া ইতিমধ্যে শোভাযাত্ৰা ওলাবৰ কাৰণে ৰেডি হৈছে। আমি আপোনালোকক কিছু দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। আপোনালোকে চাওক লংকট পিন্ধা আকৌ বিচাৰি আপোনালোক আগত চাইডত সোমাই দিয়ক। য'ত য'ত লংকট পিন্ধা মানুহ আছে লংকট পিন্ধা আকৌ গাড়ীলৈ সোমাই দিব লাগিব দেই, বেয়া নাপাব। সম্পূৰ্ণখিনি আপোনালোকে দেখাবলৈ কাৰণে চেষ্টা কৰিম। খুব সুন্দৰভাৱে তেওঁলোকে আচলতে কৈছে মানুহ চাওক আপোনালোকে ছাতি লৈও ৰখি আছে। হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম হৈছে। আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰভাৱে আপোনাৰ শোভাযাত্ৰা ওলাবৰ কাৰণে সকলো ৰাইজ ছাতি লৈ পিনে ৰখি আছে। হয় বন্ধু বান্ধৱীসকল চাওক হাজাৰ হাজাৰ মানুহ ৰখি আছে। চেষ্টা কৰিছোঁ আমিও একেলগে যাম। সম্ভৱ নহয় কাৰণ মহিলা আমি যাবলৈ চেষ্টা কৰিম। এটা পৰিৱেশ সুন্দৰ পৰিৱেশৰ মাজত আছে। ইয়াকে কয় ঢকুৱাখানা বিহু মানে বলিয়া কিহৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে। পৰিৱেশ এইবাবেহে অসমৰ অসমীয়া ৰাইজ পগলা ফাটৰ বিহুৰ কাৰণে বলিয়া বিহু বলিয়া ৰাইজৰ কাৰণে সম্পূৰ্ণভাৱে চাব পাৰে সুন্দৰ পৰিৱেশ। হয় বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে শোভাযাত্ৰা আৰম্ভ হৈছে। খুব সুন্দৰভাৱে তেওঁলোকে শোভাযাত্ৰা ওলাইছে। ইমান বৰষুণ, ধাৰাসাৰ বৰষুণ, ছাতি লৈ পিনে সকলো ৰাইজ ওলাই আহিছে। কাৰণ ওলাই নাহিব কিয়, ঢকুৱাখানা ফাটৰ বিহুৰ যি শোভাযাত্ৰা তাত আহিবই লাগিব, নহয়কেনো কেনেকৈ থাকিব। কাৰণ বিহু বলীয়া ৰাইজ আমাৰ অসমীয়া ৰাইজ বিহু বলীয়া, তাৰ বাবে ওলাই আহিছে। আপোনাৰ দেখিবলৈ পাইছে খুব সুন্দৰ লাগিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে খুব সুন্দৰকৈ শোভাযাত্ৰা ওলাইছে। আপোনাক দেখাবলৈ এটা এটাকৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। আৰু খুব সুন্দৰ সুন্দৰ আছে আপোনাক দেখাবলগীয়া। চ' আপোনালোকে চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। হয় বন্ধু বান্ধৱীসকল, যিমানকণ পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোক দেখুৱাবৰ কাৰণে। আৰু মোৰ ব্লগ চেনেলটো নতুন, আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ অকণমান সঁহাৰিত আমাক আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা দিব, তাকে আশা কৰিছোঁ। আৰু বেল আইকনটো দবাবলৈ কাৰণে নাপাহৰিব, কাৰণ এনেই আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোক দিবৰ কাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ।
হয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে জয়মতীৰ জেৰেঙা পথাৰৰ যি দৃশ্য তাকে দেখাবৰ কাৰণে যত্ন কৰিছে। খুব সুন্দৰকৈ তেওঁলোকে বনাইছে, আপোনালোকে চাওক, তাৰ দৃশ্য খুব সুন্দৰ হৈছে। আপোনালোকে চাই থাকিব আগলৈ, আৰু তেনে বহুত আছে। চাওক, জাতি ধৰ্মৰ কোনো ধৰণৰ হেৰি নাই। চাওক, ইয়াত আপোনাৰ সুন্দৰভাৱে মিচিং সম্প্ৰদায়ৰ লোকসকলেও আছে, আপোনাৰ ইছলাম সম্প্ৰদায়ৰ লোকসকলেও আছে। ইয়াকে কয় আপোনাৰ ঢকুৱাখানা ফাটৰ বিহুৰ যি সমন্বয়ৰ বাৰ্তা তেওঁলোকে দিবলৈ চেষ্টা কৰিছে, খুব সুন্দৰভাৱে দিছে আৰু খুব সুন্দৰ। কাৰণ ঢকুৱাখানা ফাটৰ বিহু বুলি ক'লে বিখ্যাত সেইবাবে, কাৰণ ইয়াত কোনো জাতি ধৰ্মৰ কথা নাহে। খুব সুন্দৰ পৰিৱেশ আপোনাক দেখাবলৈ যত্ন কৰিলোঁ।